স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটা লৈ। আজি যোৱা হ'ব আপোনাৰ পথৰুঘাট। এতিয়া মই ডিগিপাৰাৰ পৰা মই অলপ আগত আছোঁ, এই ডেৰমুন্নাই বুলি কয়, ডেৰমুন্নাৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া মানে যাবক লাগি, আৰু যাম এতিয়া, আৰু যাই মানে কিছুমান জেগা দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব আপোনালোকে বলক। ডেৰমুন্নাই পাতি দৰং আহিছোঁ, আৰু পাতি দৰঙৰ পৰা পাথেৰিঘাট যাম। পাথেৰিঘাটৰ পৰা এজন ছাৰৰ তাত যাম। তেওঁ মানে কি ক'ব, জাষ্ট মানে হেৰি ক'ব আচাৰৰ বিষয়ে আৰু কৃষক শ্বহীদ মানে কি কেতিয়া হৈছিল সেই বিষয়ে ক'ব। পাতি দৰঙৰ এটা মানে দৃশ্য আপোনালোকক দেখাইছোঁ। দৰঙৰ এটা পাতি দৰং বঢ়িয়া। পাতি দৰঙত গৈছোঁ আৰু বঢ়িয়া, বহুত ধুনীয়া লাগিছে আৰু মজা এটা চিনাৰী আৰু লাগিছে। মানে এতিয়া মই যোৱা হ'ব মহানন্দ ছাৰ, তেওঁলোকৰ তাত যোৱা হ'ব। ডিগিপাৰাদি আহি আছোঁ মই এতিয়া, তাৰ পৰা যাম মহানন্দ ছাৰ পথৰুঘাট। কৃষক শ্বহীদৰ মই প্ৰণাম জনাইছোঁ। যিবিলাক লোকে প্ৰাণ মানে কি শ্বহীদ হৈছিল, তেওঁলোকক মই অশেষ প্ৰণাম জনাইছোঁ। তো এইটো পথৰুঘাটৰ দৃশ্য হয়, আৰু ইয়াত পুখুৰী এটা আছে, পুখুৰীটো চাওক। আৰু বহু ধৰণৰ ইয়াত মানুহ আহে, আৰু ইয়াত মানে এইটো হৈছে আপোনাৰ এটা হেৰি এটা ষ্টেডিয়ামৰ নিচিনা এটা বনাইছে। কি বনাইছে মই চোৱা নাই বাৰু, চাব লাগিব। আহি পালোঁ, এই আমাৰ ছাৰৰ ঘৰ, মানে কি মোৰ লোক বন্ধু হয়। আৰু প্ৰণৱ দাও আছে, প্ৰণৱ দাই আচাৰ পোৱা যায়, আৰু আচাৰৰ বিষয়ে দুই এষাৰ কোৱা হ'ব। আৰু পথৰুঘাটত যিটো ৰণ হৈছিল তাৰ বিষয়ে অলপ আভাস দিব, তাৰ কাৰণে ভিডিঅ'টো বনোৱা হৈ গ'ল। আৰু ছাৰে চাৰ্টটো মানে কি হেৰিটো পিন্ধি আহিছে চাৰ্টটো, তাৰপিছত এওঁলোকে খোলাই আছে, টেনশ্যন নাই। এওঁ বিশিষ্ট ব্যৱসায়ী, আৰু লগত ৰাজীৱ মোৰ বন্ধু, এওঁ মোৰ লগতে ঘূৰি থাকে, বহুত ভাল ল'ৰা হয়, আৰু একেলগে কাম কৰি যাম চবে। ছাৰক মই দুই এষাৰ কিবা সুধিম, জাষ্ট মানে যিটো পথৰুঘাটৰ যিটো ৰণ হৈছিল সেইটোৰ বিষয়ে জাষ্ট দুই এষাৰ আভাস দিয়ক ছাৰ। আমাৰ পাথেৰিঘাটত যি কৃষক বিদ্ৰোহ হৈছিল, হয়, এই কৃষক বিদ্ৰোহ কিহৰ কাৰণে হৈছিল বা কেনেকৈ হৈছিল, তাক বিশদ বিৱৰি ক'বলৈ হ'লে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। মই বিশদ বিৱৰি নকওঁ। ব্ৰিটিছ প্ৰশাসনে ভাৰতবৰ্ষত যেতিয়া উপনিৱেশ শাসন আৰু শোষণ কৰি খাজানা বৃদ্ধি কৰিছিল কৃষক প্ৰজাৰ ওপৰত, এই খাজানা বৃদ্ধিৰ প্ৰতিবাদতেই আমাৰ পাথেৰিঘাটত 1894 চনত এখন বৰ বহল সভা হৈছিল। এই সভাত বৰ্বৰ ব্ৰিটিছ প্ৰশাসনে তেওঁলোকৰ যি পুলিচ বিভাগ আছে, এই পুলিচ বিভাগক সষ্টম কৰি লৈ আহিছিল। যেতিয়া আলোচনা বিলোচনা খাজানা বৃদ্ধিৰ প্ৰতিবাদত হৈ আছিল, তেতিয়া আমাৰ ৰাইজ অলপ উত্তেজিত হৈছিল এটা কাৰণতেই, তাৰমানে ব্ৰিটিছ প্ৰশাসনে ঘোষণা কৰি দিলে যে আমি কোনো কাৰণতেই খাজানা কমাই দিব নোৱাৰোঁ আৰু নোৱাৰিম। তাতে আমাৰ মানুহখিনি অলপ উত্তেজিত হৈ অকণমান ফালাখৰি, দলি চপৰা এনেকুৱা ধৰণৰ বস্তু দলিয়াই হৈ, তাৰপিছত তেওঁলোকে মানে নিৰ্মমভাৱে এই উপস্থিত ৰাইজৰ ওপৰত বৰ্বৰ গুলীচালনা আৰম্ভ কৰি দিয়ে। এই বৰ্বৰ গুলীচালনাত থিততে কিমান মানুহ নিহত হৈছিল তাৰ সীমাসংখ্যাত দিবৰ কাৰণে আমাৰ ভাষা নাই। ঠিক আছে বাৰু, আপোনাক মই ধন্যবাদ জনাইছোঁ, অশেষ ধন্যবাদ জনাইছোঁ। আৰু তাৰে লগে লগে আপুনি যিটো মানে ব্যৱসায় কৰি আছে তাৰ বিষয়ে অলপ দেৰিকৈ আপোনাক মই সুধিম অলপ। এতিয়া একেলগে আছোঁ গোটেইখিনিয়ে, আৰু আমি একেলগে বিজনেছ কৰোঁ একেলগে। এতিয়া আমি প্ৰণৱ দা আছে লগত, আৰু ৰাজীৱ আছে,
বঢ়িয়া একেলগে তাৰপিছত কিবা এটা কৰি দিব হেল্ল' হাই পল্লৱক ধন্যবাদ জনাইছোঁ এনেকুৱা এজন উদীয়মান যুৱকে এটা ব্লগ বনাইছে যিটো নেকি প্ৰতিজন আমাৰ অসমীয়াই ছাবস্ক্ৰাইব কৰক এইখিনি কৈ মোৰ এওক মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ শুভেচ্ছা গ্ৰহণ কৰিছে ঠিক আছে ৰাজীৱ মোৰ লগত আজি ক'ব পাৰে আজি ঠিক আছে বাৰু আগুৱাই যোৱা তুমি একেলগে আছোঁ ভালদৰে ঠিক আছে বাৰু তো আমি একেলগে থাকিম চব আৰু লগে ভাগে আগুৱাই যাম ছাৰে জাষ্ট হেৰি কৰিব এই আচাৰৰ বিষয়ে দুই এষাৰ কওক বনাই আচাৰটো হেল্ল' পল্লৱ হয় হয় এই মই তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় কাৰণ মোক এই আচাৰৰ ওপৰত ক'ব দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বহুদিনৰ পৰা মই ঘৰুৱাভাৱে প্ৰস্তুত আচাৰৰ ব্যৱসায় কৰি আছোঁ বহুত ডাঙৰ ব্যৱসায় নহয় একদমেই সৰু তথাপিতো মই যিখিনি আচাৰ বনাইছোঁ য'ত মই বিক্ৰী কৰিছোঁ সকলো মানুহৰ পৰা মই সাংঘাতিকভাৱে সমাদৰ লাভ কৰিছোঁ আৰু মোৰ আচাৰ যিসকল ব্যক্তিয়ে খাইছে সেইসকল ব্যক্তিৰ আজিলৈকে কোনো এজন ব্যক্তিয়েও আপোনাৰ আচাৰটো খাই ভাল পোৱা নাই বুলি ক'ব পৰা শব্দটো এতিয়ালৈকে উচ্চাৰণ হোৱা ঠিক আছে আপুনি কিহৰ পৰা আচাৰটো বনায় আৰু কি মানে উদ্ভিদৰ পৰা আচাৰটো বনায় জাষ্ট অলপ কৈ দিয়ক সচৰাচৰ যিমানবিলাক ফল মূল আছে হয় সকলোবিলাকৰ পৰা আচাৰ জাম জেলি বিভিন্ন ধৰণৰ সামগ্ৰী ঘৰুৱাভাৱে প্ৰস্তুত কৰিব পৰা ব্যৱস্থা আছে হয় তো মই বহলভাৱে কৰিছিলোঁ আজি কিছুদিন আগত কিন্তু এতিয়া মোৰ শাৰীৰিক কিছু অসুস্থতাৰ কাৰণে মই বহলভাৱে কৰিব পৰা নাই দৈনন্দিন যিখিনি লাগে সেইখিনি কৰি আছোঁ এতিয়া মোৰ দোকানত আছে বাঁহগাজৰ আচাৰ আমৰ আচাৰ তাৰপিছত তেতেলী টেঙাৰ আচাৰ তাৰপিছত এই কৰ্দৈ টেঙাৰ আচাৰ তাৰপিছত আছে ঔটেঙাৰ আচাৰ অগ্নি জলকীয়াৰ আচাৰ এনেধৰণৰ বিভিন্ন ধৰণৰ আচাৰ আছে আৰু হয় আচাৰ প্ৰত্যেকটো বস্তুৰ পৰাই আচাৰ তৈয়াৰ কৰিব পাৰি আমাৰ ঘৰুৱাভাৱে যিমানবিলাক বস্তু উৎপাদন হয় সকলোবিলাকৰ পৰা আচাৰ তৈয়াৰ কৰিব পাৰি বিভিন্ন ধৰণৰ ব্যৱস্থাৰে দেখুৱাওক এইটো আপোনাৰ কিহৰ হয় এইটো হয় আমৰ আচাৰ আমৰ তাৰপিছত যিটো আপোনাৰ বাঁহৰ গাজৰ আচাৰটো আপুনি দেখাই দিয়ক চ' আমাৰ মানে যিটো ছাৰে এই নেচাৰেলি যিটো মানে আচাৰ হয় এইটো দেখাব গোটেইখিনি এইটো চাওক বাঁহৰ গাজৰ আচাৰ হয় এইটো খুন্দি বনোৱা আচাৰ কিমান দিন লাগিছে বনোৱাতে এইটো প্ৰথমতে বাঁহ গাজখিনি খুন্দি ল'ব লাগিব হয় খুন্দি লৈ তাক আমাৰ অসমীয়া ভাষাত কয় গোৰণ দিয়া হয় হয় অন্ততঃ 10 দিন গোৰণ দিব লাগিব 10 দিন 15 দিন গোৰণ দিব লাগিব গুড় দিব লাগিব গুড় দিয়াৰ পিছত ইয়াক আটি এই পুনৰ ঢেঁকীত খুন্দি মিহি কৰি ল'ব লাগিব মিহি কৰি লোৱাৰ পিছত প্ৰণালীগতভাৱে ইয়াক তৈয়াৰ কৰি হয় হয় ইয়াক আপুনি ঘৰতে ৰাখিব পাৰে বা বিক্ৰী কৰিবৰ কাৰণে আপুনি তৈয়াৰ কৰিব পাৰে আৰু এনেকুৱা আচাৰ যদি আপুনি ঘৰুৱাভাৱে প্ৰস্তুত কৰি লয় আপোনাৰ অৰ্থনৈতিকভাৱে বহুতখিনি আপুনি সকাহ পাব এতিয়া মই বহুত কথা নকওঁ মোৰ এই যিটো বাঁহৰ গাজৰ আচাৰ আছে ইয়াৰ কোৱালিটি কেইবাটাও আছে আপুনি মাছৰ তৰকাৰী মাছেদিও যদি বনাই খাব খোজে ইয়াত মাছেদি বনাবৰ কাৰণেও মানে উপযুক্তভাৱে থোৱা বাঁহৰ গাজৰ আচাৰ আছে ঠিক আছে আৰু হয় বাঁহৰ গাজৰ আচাৰটো আপুনি অকণমান দেখুৱাওক ছাৰ এইটো এটা চাক এইটো হ'ল বাঁহৰ গাজৰ আচাৰ আমি ঘূৰণীয়া কাটি হয় হয় অৰ্থাৎ ৰাউণ্ড কাটি হয় এই আচাৰটো যদি আপুনি ঘৰত বনাই লয় তেতিয়াহ'লে আপোনাৰ দৈনন্দিন জীৱনত যিখিনি আপুনি ভাত বা ৰুটি খাব সেইখিনি খাই সাংঘাতিকভাৱে তৃপ্তি পাব ই বিৰাট তৃপ্তিদায়ক আৰু এই বাঁহৰ গাজাৰ আচাৰটো আমাৰ এটা এই বৈজ্ঞানিকভাৱে যদি বিশ্লেষণ কৰা যায় ই আটাইতকৈ ডাঙৰ কথা কেঞ্চাৰ ৰোগৰ অন্যতম প্ৰতিষেধক হিচাপে ই কাম কৰে কেঞ্চাৰ ৰোগৰ কাম কৰে ই কেঞ্চাৰ ৰোগৰ অন্যতম প্ৰতিষেধক হিচাপে ই কাম কৰে এই বাঁহৰ গাজাৰ আচাৰ বাকীখিনি আচাৰৰ কথা মই নকওঁ কিন্তু বাঁহৰ গাজাৰ আচাৰে সৰ্বসাধাৰণ মানুহক কেনেধৰণে এই কেঞ্চাৰ ৰোগৰ পৰা প্ৰতিকাৰ দি থাকিব পাৰে এইটো ক'বৰ মোৰ ভাষা নাই ঠিক আছে আপোনাক মই অশেষ ধন্যবাদ জনালোঁ
আৰু মোৰ চেনেলটোত আপুনি মানে গোটেইখিনি ক'লে বহুত ভাল লাগিছে তাৰ কাৰণে আপোনালোকক মই প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ এই বিজনেছটো ভাল হওক তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু লগে লগে আপোনালোকে যদি এওঁৰ আচাৰ খাব মন যায় আপোনালোকে ডেছক্ৰিপশ্যন নাম্বাৰটো থাকিব আৰু এই নাম্বাৰটোত যোগাযোগ কৰিলে আপোনালোকে এই আচাৰটো পাব এওঁৰ ঘৰটো হ'ল দৰঙৰ বৰিচৌকা গাঁৱতে হয় তো এতিয়া ভিডিঅ'টো সামৰিছোঁ বাই বাই নমস্কাৰ